নমস্কাৰ সকলোকে পুনৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত মই আপোনালোকক চকলেট ওটছ কেক কেনেদৰে বনাই দেখাবলৈ ওলাইছোঁ। আৰু বক্সটো দেখি ভাবিছে চাগে ওটছ কেকটো বনাইছোঁ কিন্তু বক্সটো কেলে নেদেখাইছোঁ, পিছত গম পাব। এতিয়া ইয়াত মই 1 কাপ ওটছ লৈ লৈছোঁ আৰু ওটছখিনি ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। গুড়ি হোৱাৰ পাছত ডাঙৰ পাত্ৰ এটাত উলিয়াই ল'ম। আৰু এতিয়া ইয়াত মই 2.5 টেবুল স্পুন কোকো পাউডাৰ জুখি লৈছোঁ আৰু গুড়ি কৰি থোৱা ওটছখিনিৰ লগত ঢালি দি মিহলাই ল'ম। আৰু এইফালে মই অকণমান বাটাৰ মিল্ক ৰেডি কৰি লৈছোঁ। ইয়াত চিম্পলি মই দৈ আৰু গাখীৰ লৈ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপাছত ইয়াতে মই দিছোঁ মিচিৰি পাউডাৰ। আপোনালোকে মিঠা যিমান বিচাৰে সেইমতে দি দিব। ইচ্ছা কৰিলে চেনি নাইবা গুড়ো দিব পাৰে। তাৰপাছত দিছোঁ ইয়াতে 1/2 টিস্পুন বেকিং পাউডাৰ আৰু 1/4 টিস্পুন বেকিং ছ'ডা। তাৰপাছত সেইখিনি মিক্স কৰি ল'ম। মিক্স কৰি উঠি ইয়াতে মই 1.5 টেবুল স্পুনৰ ওচৰে পাজৰে ঘি দিছোঁ বাটাৰ মিল্কখিনিত, দি পেলাই এইখিনি মিক্স কৰি লৈছোঁ। ঘিৰ ঠাইত আপোনালোকে গলাই লোৱা বাটাৰ নাইবা ৰিফাইণ্ড অইলো লৈ ল'ব পাৰে। মই মানে আজি এইটো অকণমান হেল্ডিয়ে বনাইছোঁ সেইটো কাৰণে। আৰু এইটো মোৰ এজনী খুব মৰমৰ মানে ভণ্টি, তাই অৰ্ডাৰ কৰিছে। তাই মোৰ পৰা বেলেগ কিবা খাওক বা নাখাওক ওটছ কেক তাৰমানে তাই অৰ্ডাৰ কৰিবই। চ' এইটো স্পেচিয়েলি মই তাইৰ কাৰণে বনাই আছোঁ। এতিয়া দেখিবলৈ পাইছে মই বাটাৰ মিল্কখিনি অলপ অলপকৈ ঢালিলোঁ, ঢালি ধুনীয়াকৈ বেটাৰটো বনাই লৈছোঁ। ওটছটো মিক্সিত গুড়া কৰি লৈছিলোঁ কাৰণে ইয়াত গাখীৰ মানে মইশ্চাৰটো অলপ বেছিকৈ এবজৰ্ভ কৰিছে। তো ইয়াতে মই বাটাৰ মিল্কখিনিৰ পাছত আৰু 3 টেবুল স্পুনমান গাখীৰ ইয়াতে দি দিছোঁ। বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া হোৱাৰ পাছত ইয়াত মই আজি বাটাৰ পেপাৰ নোহোৱাকৈ টিনটো গ্ৰীজ কৰিছোঁ। আপোনালোকেও চাই ল'ব যেতিয়া আপোনালোকে কেক বনাব তেতিয়া বাটাৰ পেপাৰ নহ'লে এনেকৈও টিনটো ৰেডি কৰি ল'ব পাৰে। ইয়াতে মই ধুনীয়াকৈ তেল সানি লৈছোঁ, লৈ ময়দা অকণমান ছটিয়াই গোটেইটো কোট কৰি দিছোঁ। তেলখিনি মানে ঢাকি দিছোঁ। তেতিয়া কি হয় বেটাৰটো যেতিয়া দিলে মানে তলত আঠা লাগি নধৰে। আৰু এইবোৰ ইনষ্টেণ্ট মোৰ লগত হৈয়ে থাকে, মাজে মাজে এনেকুৱা ক্লামজি হৈ যাওঁ কাম কৰি থাকোঁতে। এনিৱেইজ ইয়াতে এতিয়া মোৰ টিনটো ৰেডি হৈ গৈছে। হোৱাৰ পাছত মই এতিয়া বাটাৰখিনি 2-3 বাৰমান কাট এণ্ড ফ'ল্ড মেথডত লৰাই পেলাই ইয়াতে গোটেইখিনি ট্ৰান্সফাৰ কৰি দিম। এইটো মই বেণ্ট' কেকৰ চাইজৰ বনাইছোঁ। মই তাইলে বনালে মানে একো হিচাপ তেনেকৈ নকৰোঁ। ধুনীয়াকৈ 1 কাপে লৈছোঁ। 1 কাপত মানে বেণ্টৰ কাৰণে পাৰফেক্ট হয়। 1 কাপতকৈ কম দিলেও হৈ যায়। তো এইটো হৈ গ'ল। এতিয়া মোৰ প্ৰি হিট কৰি থোৱা অভেনৰ ছেটআপটো তাতে মই কেকটো দিলোঁ, দি পেলাই সেইখিনি থৈ দিছোঁ। ওটছ কেকটো সিজোতে অকণমান সময় লাগে। মোক মাজতে ওটছ কেকটো ঢপ দিব যেতিয়া মই টুথপিক সোমাম, আপোনালোকে চাবচোন বাৰু। কেক বনাওঁতে বহুতেই ইজি, কিন্তু যেতিয়া বাচন বৰ্তনবোৰ জমা হয় বেচিনটো চাবলৈ মানে দুখ লগা হয়, ইমানেই বাচন বৰ্তন হৈ যায়। আৰু এতিয়া মই ইয়াতে অকণমানি হুইপিং ক্ৰীম লৈছোঁ। হুইপিং ক্ৰীমটো ধুনীয়াকৈ হুইপ কৰি লৈছোঁ। আপোনালোকে হেণ্ড হুইস্কাৰ থাকে যে সেইপাতেৰেও মানে ক্ৰীমটো ফেটি ল'ব পাৰে। এয়া মোৰ হৈ গৈছে হুইপিং ক্ৰীমখিনি। এতিয়া এইখিনিক অকণমান চকলেটি ফ্লেভাৰ দিবৰ কাৰণে হাৰ্চিছ চিৰাপ দি দিছোঁ। আপোনালোকে ডাৰ্ক চকলেট মেল্ট কৰিও দিব পাৰে, মোৰ ওচৰত আজি নাছিলে। এইটোৰেও ভাল চকলেটি ফ্লেভাৰ আহে, সেইকাৰণে 10 টকীয়া পেকেট এটা ইয়াতে মই দি দিছোঁ। দি পেলাই এইখিনিও অকণমান ধুনীয়াকৈ মিক্স কৰি ল'ম। মিক্স কৰি হোৱাৰ পাছত এইখিনি ফ্ৰিজত অকণমান সময় ঠাণ্ডা হ'বলৈ থৈ দিম। যিহেতু বহুত বেছি গৰম পৰিছে, বাহিৰত থৈ দিলে ক্ৰীমটো মেল্ট হৈ যোৱাৰ চান্স থাকে। এইফালে মই কেকটো চাবলৈ লৈছিলোঁ 40 মিনিটছত। দেখিছে ভিতৰখন হোৱাই নাই, বাহিৰেৰে এনেকুৱা লাগিছে জানো পূৰা হৈ গৈছে। সেইকাৰণে মই ফুটাই চালোঁ, তাৰপাছত দেখিলোঁ হোৱাই নাছিল। আৰু 10 মিনিটমান দি দিলোঁ। দিয়াৰ পাছত কেকটো ৰেডি হৈ গৈছে। কেকটো ধুনীয়া কোমলে হৈছিল। তথাপিও ইয়াত মই আজি এটা চিৰাপ বনাইছোঁ, যোনটো কফি চিৰাপ হয়। চুগাৰ চিৰাপ বনোৱা নাই, কাৰণ কেকটোত মই অলৰেডি মিচিৰি ব্যৱহাৰ কৰিছোঁ। সেই মিঠাটো বেলেঞ্চ কৰিবৰ কাৰণে আৰু চকলেটি ফ্লেভাৰ এটা এক্সট্ৰা আনিবৰ কাৰণে ইয়াতে মই কফি চিৰাপ বনাই লৈছোঁ। আৰু এতিয়া কেকটো মোৰ টিনৰ পৰা উলিয়াব পৰা হৈ গৈছে। অলপ মৃদু গৰম আছে। তথাপিও এইখিনিতে মই কেকটো কাটি ল'ম, কাটি উঠি চিৰাপেৰে চ'ক কৰি ল'ম। কেকটো চাওকচোন, কোনেনো ক'ব এইটো ওটছৰ কেক বুলি, ইমান ধুনীয়া ফুলিছে। মিক্সিত যেতিয়া গুড়া কৰি ল'ব তেতিয়া খুব ধুনীয়া হয়, ময়দাৰ কেকৰ নিচিনাই হয়। এতিয়া আপোনাক মই দবাইও দেখাইছোঁ, কি ধুনীয়া কোমল হৈছে চাওকচোন, অকণমান ফাট মেলি যোৱাৰ নিচিনা হৈছে। এতিয়া মই কেকটো কাটিম, মাত্ৰ 2 ভাগত কাটিম, যিহেতু এইটো মই বেণ্ট' টাইপতে বনাইছোঁ। কেকটো 3টা লেয়াৰতো কাটিব পাৰি, কিন্তু মই 2টা লেয়াৰে কৰিলোঁ, কাৰণ ইয়াত মই ক্ৰীমৰ পৰিমাণ খুব কম ব্যৱহাৰ কৰিম আৰু কোমল থাকে ময়দাৰ কেকতকৈ, গতিকে 2টা লেয়াৰে পাৰফেক্ট হয়। ইয়াতে চাওক ভিতৰৰ টেক্সচাৰটো কি ধুনীয়া হৈছে নহয় জানো। এতিয়া যিমানখিনি চিৰাপ মই বনাই লৈছিলোঁ সেই গোটেইখিনি ইয়াতে
ধুনীয়াকৈ দি দিম দেখিবলৈ পাইছে চিৰাপখিনি দিছোঁ লগালগ কেকটো এবজৰ্ভ কৰি লৈছে এটা লেয়াৰত প্ৰথমতে দি ল'লোঁ তাৰপাছত ছেকেণ্ড লেয়াৰটোত দিছোঁ এইখিনি মই লেয়াৰ কৰা হোৱাৰ পাছত ধুনীয়াকৈ ফ্ৰিজত থলোঁ থৈ উঠি এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আনিছোঁ গোটেইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে আজি বেণ্ট' কেকটো দিবলৈ মোৰ ওচৰত একো বক্স নাছিলে তাইক মই যেতিয়া কেক দিওঁ মোৰ ঘৰত থকা এনেকুৱা ডাঙৰ টিফিন হওক বা সৰু কিবা কিবি প্লাষ্টিকৰ কণ্টেইনাৰ সেইবোৰতে তাইক দিওঁ তথাপিও বেছি তাইক কেকটো খাবই মানে মোৰ বৰ ভাল লাগে সেইকাৰণে তাই অৰ্ডাৰ কৰিলে মানে মই পৰাপক্ষত কেতিয়াও না নকৰোঁৱেই তথাপিও এটা যোগাৰ লগোৱা যাব বাৰু পিছত দেখিব ইয়াতে দেখিলে মই ক্ৰীমৰ লেয়াৰ দিলোঁ তাৰপাছত ওপৰত হাৰ্চিজ চিৰাপ অলপ দিলোঁ দি পেলাই চকো চিপ আছিলে মোৰ তাত চকলেট আৰু মিল্ক চকলেটৰ তো সেই দুটা দিলোঁ দি উঠি ছেকেণ্ড লেয়াৰটো দি দিছোঁ এতিয়া কেকটো ক্ৰাম কোট কৰি ল'ম মানে ক্ৰীমেৰে গোটেই ঢাকি নেপেলাওঁ মানে ভিতৰৰ স্পঞ্জটো দেখা হৈ থাকিব জাষ্ট ওপৰত এনেকৈ ঢাকি দিছোঁ মাত্ৰ কাৰণ তাইক মানে ক্ৰীম বেছি মই দিয়া নাই আৰু তাই ক্ৰীম বেছি ভালো নাপায় আই গেছ এনেকৈ অ'টছ কেকত ছ' তাৰপাছত এতিয়া মই ওপৰত আৰু হাৰ্চিজ চিৰাপেৰে অকণমান এনেই ডিজাইন বনাই দিছোঁ এইটো অপশ্যনেল একেবাৰে এতিয়া ইয়াত কেইটামান চকো চিপ দিলোঁ তাৰপাছত মোৰ ওচৰত ডাঙৰ য়েল্ল' স্প্ৰিংকলাৰ কেইটামান আছিলে সেয়া ওপৰত সজাই দিছোঁ মই যে যোৱাকালি কৈছিলোঁ হেক্টিক ডে' বুলি হেক্টিক এইকাৰণেই হৈছে কাৰণ ঘৰত কাম কৰা মানুহ লাগি আছিলে এইফালে মাও নাছিল আৰু কেকৰ অৰ্ডাৰ আছিলে গতিকে লাঞ্চ ৰেডি কৰিবলগীয়া হৈছিলে আৰু ছাইড বাই ছাইড কেকৰ প্ৰিপাৰেশ্যনো কৰিব লগা হৈছিলে কাৰণ তাই কেকটো দিনতে নিব আৰু ইভিনিং ময়ো এঠাইলৈ ওলাই যোৱা কথা আছিলে আৰু এইফালে এইটো বক্স দেখিবলৈ পাইছে এইটো মোৰ ভাইটিয়ে একদম DIY মেথডত মোক ৰেডি কৰি দিছে মানে মোৰ ওচৰত অলৰেডি 2 কেজি মানৰ কেকৰ বক্স আছিলে তাক ক'লোঁ এইটো তই মোক সৰু কৰি কিবাকৈ হ'লেও বনাই দে তো তাক মই বক্সেছ আকাৰে কিবা এটা হ'লেও দি দিম আৰু সি মোক ইমানখিনি হেল্প কৰিছে গতিকে আজিৰ ভিডিঅ'টি এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'বোৰ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ